জুবিন গাৰ্গ বুলি ক'লে এটা কথা সদায় শুনা যায় যে সুৰা আৰু নাৰী, গতিকে এটা অপবাদ আপোনাৰ লগত সদায় চলি আছে। কিন্তু আমি এটা কথা জানিব বিচাৰোঁ যে জুবিন গাৰ্গ বুলি যদি আমি কওঁ, জুবিন গাৰ্গৰ প্ৰথম প্ৰেম বা এনেকুৱা কিবা আছিল নেকি, কিবা স্মৃতি আপোনাৰ জীৱনত আছে নেকি? সুৰাটো বাৰু এতিয়া মই কমাবলৈ বাধ্য হৈছোঁ হেৰিৰ কাৰণ মোৰ জানুৱাৰী মাহত আৰু 2খন চিনেমা আছে, এখন মোৰ নিজৰ আৰু এখন মোহিন বৰুৱাদেৱৰ। চ' তাৰ কাৰণে মই স্পেচিয়েল ট্ৰেইনিং আৰম্ভ কৰিছোঁ এতিয়া ফিটনেছৰ, তাৰ কাৰণে সুৰাটো কমাবলগীয়া হৈছে। আৰু নাৰীৰ প্ৰথম প্ৰেম বুলি ক'লে মোৰ অকণমান ফানি কথাটো, সাধাৰণতে সেইটো বয়সত মানুহ প্ৰেমত নপৰে। মই নাৰ্চাৰীতে প্ৰেমত পৰিছিলোঁ এজনী ছোৱালী। চ' খুব বেছি ক্ল'জ ফ্ৰেণ্ড আছিলে আৰু এতিয়া নামটো নকওঁ বাৰু। চ' কৰিমগঞ্জত আমি প্ৰান্তিক কিণ্ডাৰগাৰ্টেন স্কুলত পঢ়িছিলোঁ একেলগে। আৰু তাৰপিছত আমি কৰিমগঞ্জত আমি প্ৰায় 8 বছৰ আছিলোঁ। সিহঁত 3 বছৰমান থাকি পেলাই তাহাঁত ট্ৰান্সফাৰ হৈ গ'ল। চ' ক্লাছ 2 মান পাওঁতে এতিয়া ট্ৰান্সফাৰ হৈ গুচি গৈছিলে। আৰু ইণ্টাৰেষ্টিংলি এই গোটেই কাহিনীটো মোৰ এটা গান আছে ৰুমাল গানটোত সেই গোটেই কাহিনীটো মই বিৱৰণ দিছোঁ। ৰুমাল গানটো কাল্পনিক নহয় আচলতে, মোৰ নিজৰ লাইফৰ। আৰু ইণ্টাৰেষ্টিংলি গুৱাহাটীত আহি তাৰপিছত মই জুবিন গাৰ্গ হোৱাৰ পিছত NK প্ৰডাকশ্যনৰ মালিক দেৱ বৰকটকী আৰু মই প্ৰায় আমি 18 বছৰমান একেলগে ভাড়া কৰি আছিলোঁ ভাড়াঘৰত। চ' আমি এই জু-ৰোডৰ ওচৰতে এটা ৰাস্তাটোৰ নামটো পাহৰিলোঁ, জোনালীৰ ভিতৰতে এইফালে ক'ৰবাত এটা ঘৰত আমি প্ৰায় 3 বছৰ ভাড়া কৰি থাকিলোঁ এটা ঘৰত। তাৰপিছত আমি ঘৰটো শ্বিফ্ট কৰিলোঁ বেলেগ জেগাত। ইণ্টাৰেষ্টিংলি যিদিনা শ্বিফ্ট কৰিছোঁ ঘৰটো, বস্তু বাহিনী লৈ আমি ওলাই আহিছোঁ, সেইদিনা গম পাইছোঁ যে এই ছোৱালীজনী কিনাৰ ঘৰটোতে থাকে, নেইবাৰ। চ' তেতিয়া মই গম পাই পেলাই তাইক মাতিবলৈ গ'লোঁ, কথা পাতিলোঁ। তাৰপিছত মই সুধিলোঁ তাইক, মই বোলো তুমি ইমান দিন মাত দিবলৈ কিয় অহা নাছিলে? তাই কৈছে তুমি ইমান ডাঙৰ মানুহ হৈ গ'লা, মোৰ ভয় লাগিল কিজানি চিনি নোপোৱা বুলি। এনিৱে তাই এতিয়া তাতে থাকে আৰু আমি তাৰপিছত শ্বিফ্ট কৰি গুচি আহিলোঁ। আৰু গোটেই ঘটনাটো ইণ্টাৰেষ্টিং, অলপ চিনেমেটিক, কিন্তু মোৰ প্ৰথম প্ৰেমৰ ষ্টৰিটো এইটোৱে আৰু। মানে সেই প্ৰেমে মানে আপোনাক অলপ হ'লেও মনত তেতিয়া আপোনাৰ এটা হেৰি সৰুকালৰ নষ্টালজিক এইটো কথা। খুব ক্ল'জ ফ্ৰেণ্ডছ আছিলোঁ আমি। আৰু মই এনেই সৰুৰ পৰা ৰোমেণ্টিক আছিলোঁ, চ' মই ফিল কৰিছিলোঁ মানে ভাল পোৱাটো তেনেকুৱা এটা বস্তু আছে বুলি। জুবিনদাৰ এইটো যথেষ্ট পুৰণা ইণ্টাৰভিউ, যদিও মানে ভিডিঅ'টো লৈ অহাৰ এটাই কাৰণ কি জুবিনদাৰ সকলো কথা আমি সকলো ষ্টৰি শুনি ভাল পাওঁ। জুবিনদাৰ এই ইণ্টাৰভিউটোৰ জৰিয়তে আমি বহুতো নজনা কথা জানিবলৈ পাম, যেনেকৈ এইটো প্ৰথম ৰোমাঞ্চ কেতিয়া হৈছিলে সেইটো কথা ক'লে। আহক সম্পূৰ্ণ ভিডিঅ'টো আমি এনজয় কৰোঁ। আৰু পিছলৈ লাহে লাহে যেতিয়া ডাঙৰ হৈ আহিলোঁ তেতিয়া ফিল কৰি যে হয় সেইটোৱে আচলতে ভাল পোৱা আছিলে। গতিকে আমি সেই গীতটো শুনিব পাৰোঁ, যিটো গীত আপুনি প্ৰথম প্ৰেমত আপুনি যিটো গীত হেৰি কৰিছিল। কিন্তু গানটো মই বহুত পিছত লিখিছোঁ। একবিংশ শতিকাৰ প্ৰেম কাহিনী ৰুমালৰে ভাজ। গতিকে প্ৰেমৰ সজীৱ স্মৃতিত আপুনি ইমান সুন্দৰ গীত এটি আমাক দিলে উপহাৰ, তাৰ কাৰণে ধন্যবাদ। কিন্তু আপুনি সামাজিক কাম কাজতো যথেষ্ট ব্যস্ত হৈ পৰিছে, গতিকে কেনেদৰে আপুনি কি কামত আগভাগ লৈছে বা কি কৰিছে আচলতে? মই কেইবাটাও অৰ্গেনাইজেশ্যনত লাগি আছোঁ এজ এ প্ৰেছিডেণ্ট। এটা আছে ডেষ্টিনেশ্যন বুলি, অটিষ্টিক চিলড্ৰেনৰ, মানসিকভাৱে প্ৰতিবন্ধী শিশুসকল আছে তাত, প্ৰায় 100ৰ ওপৰৰ ল'ৰা ছোৱালী আছে। আৰু তেওঁলোকৰ কাৰণে কাম কৰি আছোঁ। তাত পবিত্ৰ মাৰ্ঘেৰিটাও আছে এজ এ ভাইচ প্ৰেছিডেণ্ট, আৰু বহুত ডাঙৰ মানুহ জড়িত হৈ আছে। আৰু সেই প্ৰতিষ্ঠানটোৰ কাৰণে লাগি আছোঁ যাতে তেওঁলোকক আৰু সুবিধা দিব পাৰি ল'ৰা ছোৱালীখিনি। আৰু যোৱা বছৰ আমি এটা ইণ্টাৰেষ্টিং বস্তু কৰিছিলোঁ, গছপুলি এডপশ্যন। গছপুলি এটা এডপ্ট কৰিব পাৰে কোনো মানুহে, তেতিয়া আমি এখন গ্ৰীণ চাৰ্টিফিকেট দিওঁ। চ' তেনেকুৱা নতুন নতুন প্লেন লৈ পেলাই কাম কৰি আছোঁ। গতিকে আমি দেখিছোঁ যে গানৰ উপৰি বা বোলছবিৰ উপৰি আপুনি সামাজিক কাম কাজতে ব্যস্ত হৈ আছে। কিন্তু আমি যদি গানৰ কথা কওঁ, বৰ্তমান আপুনি কি কেনে নতুন গান গাই আছে বা কেনে কামত আপুনি বৰ্তমান ব্যস্ত হৈ আছে? আমি আগতেও সুধিছিলোঁ, আকৌ সুধিছোঁ, অকণমান কিবা এটা গাই শুনাব নেকি যি আপুনি কৰি আছে? চ' ৰিচেণ্টলি এটা গান কৰিছোঁ মই, আকৌ হীৰেণ ভট্টৰ কবিতা এটাৰ ওপৰত এটা গান কৰিছোঁ, ৰ'দৰ চিঠিৰ। তাৰ মই 2 লাইন শুনাই দিব বিচাৰিছোঁ। সঁচাকৈ খুব সুন্দৰ হৈছে। ইণ্টাৰেষ্টিংলি গানটো ময়ো গাম, অংগৰাগেও গাব। মিউজিক মই কৰিছোঁ, আৰু দুইটা গানৰ ষ্টাইল কমপ্লিটলি বেলেগ। তাৰ ষ্টাইলটো কমপ্লিট বেলেগ কৰিছোঁ, মোৰ ষ্টাইলটো কমপ্লিট বেলেগ। গতিকে একেটা গানতে দুটা ৰস পাব মানে। কিন্তু এইখিনিতে আমি এটা কথা ক'ব লাগিব যে জুবিন গাৰ্গ বুলি ক'লে আৰু যদি মায়াবিনী গীতটি নাগায় তেতিয়া হয়তো আমাৰ আজি যি আমি আপোনাৰ লগত কথা পাতিছোঁ আধৰুৱা হৈ ৰ'ব। গতিকে মায়াবিনী অকণমান গাব নেকি? মায়াবিনী ৰাতিৰ বুকু দেখা পালোঁ তোমাৰ ছবি। ঘপকে জুবিন গাৰ্গক অলপ গান গোৱা অৱস্থাটো দেখিবলৈ বিচাৰে, গতিকে আপুনি কোনটো গান শুনাব বিচাৰিছে? অকণমান হ'লেও পুৰণা গানটো অকণমান গাওঁ কিবা। পুৰণা গান হয়। এইটো আচলতে মই ৰেডিঅ'ত গোৱা গান, মোৰ দাদা উৎপল শৰ্মা। বকুল ফুলৰ দৰে জোনাকৰ পক্ষী উৰে এন্ধাৰে এন্ধাৰে
যথেষ্ট পুৰণি গান মই 1990 চনমানতে গাইছিলোঁ ৰেডিঅ'ত 1990 চনত গাইছিলে গতিকে গানটো শুনি বৰ ভাল লাগিল কিন্তু এইখিনি এটা কথা সুধিব বিচাৰোঁ যে আপুনি ইমান দিন গান গাইছে আপুনি বহু গান গাইছে কিন্তু কোনবিলাক গানে আপোনাৰ হৃদয় স্পৰ্শ কৰে নিজৰ গান তেনেকৈ ক'ব নোৱাৰি কাৰণ বহুত বেছি গান গাইছোঁ 15,000মান গান গালোঁ এতিয়ালৈকে চ' তেনেকৈ চিলেক্ট কৰিবলৈ দিগদাৰ হয় আৰু নিজৰ গানবিলাক নিজে বিশ্লেষণ কৰিবলৈ আৰু দিগদাৰ এইটো লোকেহে বিশ্লেষণ কৰাটো উচিত আচলতে কাৰণ নিজে যেতিয়া ভাল গান এটা কৰোঁ সেইটো ভাল বুলিয়ে কৰোঁ এইখিনিতে এটা কথা সুধোঁ এইটো আমাৰ কথা নহয় মানুহে কয় যে জুবিন গাৰ্গে আগতে যিবিলাক গান গাইছিল অতি হৃদয়স্পৰ্শী আছিল তাৰ কথাই হওক বা মায়াবিনীৰ কথাই যদি আমি কওঁ এতিয়াও গান গাই এতিয়াও হৃদয়স্পৰ্শী কিন্তু আগৰ তুলনাত অকণমান দৰদটো কমিছে নেকি আপুনি কি ক'ব সেইবিলাক মানুহৰ এনেই চাইক'লজিকেল কথা এটা আৰু গান বস্তুটো এনেকুৱা যে ট্ৰেণ্ড সলনি হৈ গৈ থাকে ট্ৰেণ্ডৰ লগত বেলেগ বেলেগ কাম কৰিব লাগে এতিয়া যদি একেধৰণৰ গান কৰি থাকোঁ 10 বছৰ তেতিয়া মানুহে কয় মই একঘেয়েমী বুলি ক'ব লাগে তো মই সময় অনুযায়ী তেনেকৈ ষ্টাইল চেঞ্জ কৰিছোঁ আৰু সংগীতৰ যিমান বেলেগ বেলেগ জনৰ আছে চব এক্সপ্ল'ৰ কৰিবলৈ ট্ৰাই কৰিছোঁ ফ'ক হওক ৰক হওক জেজ হওক বিভিন্ন ধৰণৰ ব্লেণ্ডিং কৰি গতিকে সেইটো এটা জাৰ্ণি এটা আৰু সেই যাত্ৰাত সময়ৰ সেই চাপটো থাকি যায় আচলতে প্ৰত্যেকটো সৃষ্টিত আপুনি থলুৱা গীতক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যথেষ্ট আপুনি চেষ্টা চলাইছে গতিকে এই ক্ষেত্ৰত আপুনি বৰ্তমান আৰু কিবা কৰি আছে নেকি থলুৱা গীতক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত ফ'ক এলবাম আজিকালি এতিয়া আগতে ফ'ক এলবাম বহুত হৈছিল আজিকালি ইভেন বিহুৰ সংখ্যাও কমি গ'ল বিহু এলবামো চাব তেনেকৈ নাই দেখিবলৈ এইবাৰ কিজানি 5-6টামান এলবাম ওলাইছে ভাটাকো খুব ভাল এলবাম ওলোৱাই নাই বিহু টোকাৰ গীত নোহোৱাই হ'ল এতিয়া আমি এটা সময়ত যেতিয়া আৰম্ভ কৰিছিলোঁ এইবিলাক কৰা তেতিয়া মাৰ্কেটখন যথেষ্ট ডাঙৰ আছিলে আৰু আচৰিত ধৰণে টোকাৰ গীতৰ এলবামো বিক্ৰী হৈছিলে 1 লাখ 1.5 লাখ এতিয়া পাইৰেচি কবলত পৰি এতিয়া গোটেই মাৰ্কেটখন ডাউন হৈ গৈছে সেইকাৰণে প্ৰডিউচাৰ আগবাঢ়ি আহিবলৈ দিগদাৰ পায় তথাপি মোৰ কিছুমান নিজস্ব প্ৰজেক্ট আছে যিবিলাক মই কৰি আছোঁ এতিয়া মই এটা স্পেচিয়েল গোৱালপৰীয়া লোকগীতৰ ওপৰত এটা কাম কৰি আছোঁ তাৰোপৰি শ্ৰদ্ধা ৰামেশ্বৰ পাঠকদেৱৰ গানৰ ওপৰত এটা এলবাম প্লেন কৰি আছোঁ আৰু তেনেকৈ কিছুমান পুৰণি ছিংগাৰৰ গান আকৌ মানুহৰ মাজলৈ লৈ অহাৰ এটা প্ৰচেষ্টা অব্যাহত আছে মোৰ সেইটো আৰু সেইবিলাক চব নিজৰ প্ৰডাকশ্যনৰ ফালৰ পৰা কৰি আছোঁ মই এতিয়া পাইৰেচিৰ কাৰণে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে আপোনালোক পাইৰেচি আমাৰ গোটেই মাৰ্কেট শেষেই কৰি পেলালে আচলতে ক'বলৈ গ'লে আৰু আজিকালিতো এটা গান ৰিলিজ হোৱাৰ লগে লগে চবৰে মোবাইল হৈ যায় চ' CD নিকিনে মানুহে কেছেটটো নাইকিয়া হৈ গ'ল চ' খুবেই দুৰৱস্থা আচলতে তথাপি আমি সাহস কৰি নিজৰ মতে কৰি আছোঁ নিজৰ প্ৰডাকশ্যনৰ ফালে গতিকে যথেষ্ট সাহসৰ দৰকাৰ হৈছে আমি আৰু বহু কথা পাতিম জুবিন গাৰ্গৰ সৈতে তেখেতৰ মনৰ বুজ ল'ম কিন্তু ইয়াৰ আগতে লৈছোঁ খন্তেক বিৰতি এই কাম চিনেমাবিলাক লৈ পেলাই যোৱা 2 বছৰ ইয়াত বহুত বেছি লাগি আছোঁ বিজি হৈ আছোঁ আৰু তাৰোপৰি কিছুমান ছ'চিয়েল কামতো মই ইয়াত লাগিবলগীয়া হৈছে সেইকাৰণে বম্বেৰ পৰা মাজে মাজে আঁতৰি আহোঁ আকৌ মাজে মাজে যাওঁ থাকোঁ গতিকে পাৰ্মানেণ্টলি বহুত দিন মই তেনেকৈ থকা নাই গ'লেও 1 সপ্তাহ 2 সপ্তাহ থাকি গুচি আহোঁ আৰু তাৰপিছত হিন্দী এলবামটো যিটো পাকিজা সেইটো লৈ পেলাই প্ৰায় 1 বছৰ লাগি থাকিলোঁ সেইটো এতিয়া সৰ্বভাৰতীয় পৰ্যায়ত ৰিলিজ হ'ল আৰু সেইটো ভাল মানুহৰ হেৰি পাইছে আৰু নেক্সট আৰু এটা হিন্দী এলবাম কৰি আছোঁ মই এইটো SD বৰ্মনৰ নিজে গোৱা গানৰ ওপৰত সেইটো এটা এক্সপেৰিমেণ্টেল এলবাম লাউঞ্জ টাইপৰ নেক্সট সেইটো ৰিলিজ কৰিব লাগিব অক্টোবৰত এতিয়া সেইটোতো লাগি আছোঁ কিন্তু বলিউডৰ পৰা মই আঁতৰি অহা নাই আচলতে আৰু তাত মই বেছি দিন থাকিলে অলপ বৰ হৈ যাওঁ আকৌ তাৰ লাইফষ্টাইলটো মোৰ বৰ পচন্দ নহয় আকৌ ঘূৰি আহোঁ কাৰণে বাৰে বাৰে কিন্তু আকৌ এতিয়া নতুন আহিব ক্ৰিছ আহি আছে নতুন তাত গান আছে মোৰ আৰু 2খনমান আহি আছে বম্বে টু 105 মাইলছ নে কি চিনেমাখন 125 মাইলছ সেইখনতো গান গাইছোঁ আৰু তাৰপৰা চাউথৰ 2খনমান চিনেমাত গান গাইছোঁ সেইবিলাক ৰিলিজ হ'ব আৰু বেংগলত বহুত বেছি কাম কৰি আছোঁ ৰিচেণ্টলি এতিয়া মাজে মাজে আকৌ বেংগলতো থাকিব লাগে কেলকাতাত গতিকে সেই টাইম মিলোৱাটো অকণমান দিগদাৰ হৈছে মোৰ কাৰণ 3খন ঠাইত একেলগে টাইম মিলোৱাটো যথেষ্ট টান কাম 3খন ইণ্ডাষ্ট্ৰীত গতিকে আপুনি বৰ্তমান অলপমান দিনৰ কাৰণে নিজৰ কামত কনচেনট্ৰেট কৰিব বিচাৰিছে কিন্তু তথাপি আমি আশা কৰিব পাৰোঁ যে বলিউডলৈ আকৌ ঘূৰি যাব জুবিন শেষ হ'লে আকৌ ওলাই যাব হয় কিন্তু আৰু এটা কথা আমি এইখিনিতে সুধোঁ যে বাকী কেইবাগৰাকীও শিল্পী বলিউডলৈ গৈছে অসমৰ পৰা তেওঁলোকেও যথেষ্ট কাম কৰিছে গতিকে আপুনি কি ক'ব সকলো মিলি মেলি অসমৰ এটা যথেষ্ট শিল্পীসকল আগুৱাই গৈছে আপোনাৰ অনুভৱ কি এই ক্ষেত্ৰত ভাল কথা এইটো আমি যেতিয়া প্ৰথম গৈছিলোঁ তেতিয়া একেবাৰে লেখত ল'বলগীয়া কেইজনমান আছিলোঁ আমি অসমৰ বহুত বিচাৰিলে ক'ৰবাত এটা পোৱা গৈছিলে বিশেষকৈ মিউজিক ইণ্ডাষ্ট্ৰীত আমি যিসকল গৈছিলোঁ আমি 15-20জনমান গৈছিলোঁ একেলগে গোটেইকেইজনেই এতিয়া প্ৰতিষ্ঠিত ভাল কাম কৰি আছে তাত আৰু এতিয়া আমাক দেখি পেলাই সেই নতুন ল'ৰা ছোৱালীবোৰে এতিয়া সাহস কৰিবলৈ সক্ষম হৈছে আকৌ মুম্বাইলৈ যাবলৈ আগতে নহ'লে ভয় কৰিছিলোঁ মুম্বাইত চিনি নাপাওঁ জানি নাপাওঁ ইমান ডাঙৰ চহৰ ডাঙৰ ইণ্ডাষ্ট্ৰী কেনেকৈ এপ্ৰ'চ কৰিব লাগে সেইটো নাজানিছিলে গতিকে এইটো এটা শুভ লক্ষণ যে আজিকালি ল'ৰা ছোৱালী ওলাই গৈছে তাত খপনি লৈছে এইটো খুব ভাল খবৰ আছিলে মোৰ লগত গতিকে আমি আপোনাৰ পৰা বহু কথা জানিলোঁ এটা গান শুনিম অকণমান পাখি পাখি এই মন পাখি মোৰ মন
পাখি মেলি যাও রে উৰি পাখি মেলি যাও রে। আপুনি অতি সুন্দৰভাৱে গানটো পৰিৱেশন কৰিলে বা আমাৰ মাজত জনপ্ৰিয় এটি গীত। গতিকে কেতিয়াবা আপুনি কাকো নোকোৱা এনে কিবা অভিজ্ঞতা আছে নেকি যিটোৱে আপোনাক সদায় আপোনাৰ মনলৈ আহে, বা কি ক'ব আপুনি এই ক্ষেত্ৰত? অভিজ্ঞতাটো ঢেৰ আছে। এতিয়া মোৰ ইমান দীঘলীয়া জাৰ্ণি, এটা 20 বছৰ সাংস্কৃতিক এটা যাত্ৰা। ইয়াত বিভিন্ন ধৰণৰ পৰিস্থিতি পাইছোঁ লাইফত, বিভিন্ন প্ৰব্লেমছ ফেচ কৰিছোঁ, বিভিন্ন আনন্দপূৰ্ণ মুহূৰ্ত আছে বহুত। আৰু বিশেষকৈ মই প্ৰথম যেতিয়া ষ্টাৰ্ট কৰিছিলোঁ 92-93, তেতিয়া আমি গোটেই গ্ৰুপটো একেলগে আছিলোঁ গুৱাহাটীত আহি ভাড়াঘৰ কৰি। সেই সময়ৰ মুহূৰ্তবিলাক বহুত বেছি আনন্দপূৰ্ণ আছিলে। এতিয়া সকলোৱে বেলেগ বেলেগ থাকে, বেলেগ বেলেগ কামত বিজি হৈ থাকে, সঘনে লগ পোৱা নহয়। ষ্টুডিঅ'ত আহিলে কেতিয়াবা লগ পাওঁ, কিছুমান বম্বেলৈ গুচি গ'ল। সেই সময়ত কিন্তু সেই বস্তু নাছিলে। আমি একেলগে, কাৰোবাৰ পইচা প্ৰব্লেম হ'ল, ইটোৱে সিটোক পইচা দিলে, মই কাৰোবাৰ পৰা ল'লোঁ, মোৰ পৰা কোনোবাই ল'লে, সেই তেনেকৈ চলিছিলোঁ আমি গোটেই গ্ৰুপটো। প্ৰায় আমি 11-12জন আছিলোঁ একেলগে। গতিকে সেই ভাড়াঘৰত থকা সেই দিনবিলাকে মোক সদায় মনত পৰে এতিয়াও, আজিও। আৰু এতিয়াও আকৌ থাকিবলৈ মন যায় তেনেকৈ। ইভেন বম্বেটো আমি যেতিয়া একেলগে আছিলোঁ, মোৰ ঘৰটো ফ্লেটটো সৰু ফ্লেট আছিলে, এটা ৰুম কিটচেন এটা আছিলে, কিন্তু তাত আমি প্ৰায় 15টামান ল'ৰা আছিলোঁ। প্ৰথমতে আমি 3জনে মানে 2জনে মিলি লৈছিলোঁ। তাৰপিছত লাহে লাহে বাঢ়ি ইয়াৰ পৰা নতুন যিয়ে যায় গৈ পেলাই মোৰ ঘৰত থাকে তাত। তাৰপিছত সেই গৈ পেলাই 15 এদিন হিচাপ কৰিছোঁ আমি 15জন আছোঁ এটা সৰু ৰুম এটাত। এতিয়া ভাবিলে আচৰিত লাগে যে কেনেকৈ আছিলোঁ আমি একেলগে 15জন মানুহ। শুবলৈ জেগা নাই, মানে দুৱাৰ খুলি পেলাই শুবলগীয়া হয়, কোনোবা এটাৰ আধা ওলাই থাকে বাহিৰত দুৱাৰৰ। চ' ধ্ৰুৱজ্যোতি ফুকন তেতিয়া মোৰ নেইবাৰ আছিলে কিনাৰতে। ধ্ৰুৱদাই সদায় ৰাতিপুৱা, আমি সদায় ৰাতিপুৱা দেৰিকৈ শুওঁ আৰু ধ্ৰুৱদাই কামত ওলাই যায়। ধ্ৰুৱদাই মানে সদায় কয়, ওলাই যাওঁতে এটা ডাইলগ দি থৈ যায়, ডিফাৰেণ্ট প'জেছ অফ শ্লিপিং বুলি কৈ থৈ যায়। মোৰ সেইবিলাক কথা মনত পৰে এতিয়াও, এইবিলাক ভাল লাগে এতিয়া মনত পৰিলে। গতিকে এনেদৰে আপোনাৰ জীৱনটো আহি আছে বা জীৱনলৈ বহু অভিজ্ঞতা আহিছে। কিন্তু এইখিনিতে এটা কথা সুধোঁ যে বিতৰ্কই আপোনাক লগ এৰা নিদিয়ে। গতিকে কিবা কিবি হৈ আপোনাৰ কিছুমান আপুনি বিতৰ্কৰ মাজত সাঙুৰ খাই পৰে। গতিকে আপুনি কি ক'ব? কেতিয়াবা আপোনাৰ লাগেনে যে আপোনাৰ দুখ আছিল কিবা এটা ঘটনা হ'লে, বা আপুনি ভাবেনে যে মই শুদ্ধ আছিলোঁ? এই ক্ষেত্ৰত আপুনি কি ভাবে? বিতৰ্ক কিছুমান 2-এটা আগৰ বিতৰ্ক আছে য'ত মোৰ হয়তো অলপ দুখ আছিলে, কাৰণ মই অকণমান এক্সেণ্ট্ৰিক মানুহ, ইম্পালচিভ হৈ পেলাই কেতিয়াবা মই উল্টা পুল্টা কাম কৰি দিওঁ, যি বকি দিওঁ ষ্টেজত। সেইবিলাক গণ্ডগোল ক'ত আছে। কিছুমান বিতৰ্কত মোৰ বিশেষ দুখ নাথাকে, কিন্তু সেইটো মিডিয়াই ইমান বেছি ডাঙৰ কৰি দিয়ে আৰু মানুহে আলোচনা বিলোচনা কৰি পেলাই বস্তুটো বাঢ়ি যায়গৈ। চ' সেই তেনেকৈ কিছুমান বিতৰ্ক বেছি হৈ যায়। লাষ্ট 2-এটা যিকেইটা বিতৰ্ক হৈছে সেইকেইটা সেই মিডিয়াৰ অলপ প্ৰভাৱটো বেছি আছে তাত মোৰ মতে। গতিকে আপুনি ভাবেনে যে সেই কামটো আপুনি সেই সময়ত যিটো ডিচিশ্যন লৈছিল, সিদ্ধান্ত লৈছিল, সেইটো শুদ্ধ আছিল, বা কি ক'ব আপুনি সেইটো? এতিয়া লাষ্ট মই যিকেইটা বিতৰ্কত সোমাইছোঁ তাত মোৰ দুখ থাকিবলগীয়া একো নাই। মই কাৰণ যিটো ভাল ভাবিছোঁ, যিটো দেখিছোঁ, মোৰ আৰ্টিষ্টিক মাইণ্ডে যিটো কৈছে মই সেইটোৱে কৈছোঁ। আৰু মই কথা ক'বলৈ ভয় নকৰা মানুহ, মই চবতে ক'ব পাৰোঁ, ষ্টেজত ক'ব পাৰোঁ, মানুহৰ আগত ক'ব পাৰোঁ, মিডিয়াৰ আগত ক'ব পাৰোঁ। মই যিটো ভাল বুলি ভাবোঁ, শুদ্ধ বুলি ভাবোঁ, মই সেইটোৱে কওঁ। জুবিন গাৰ্গ বুলি ক'লে এটা কথা সদায় শুনা যায় যে সুৰা আৰু নাৰী। গতিকে এটা অপবাদ আপোনাৰ লগত সদায় চলি আছে। কিন্তু আমি এটা কথা জানিব বিচাৰোঁ যে জুবিন গাৰ্গ বুলি যদি আমি কওঁ, জুবিন গাৰ্গৰ প্ৰথম প্ৰেম বা এনেকুৱা কিবা আছিল নেকি? কিবা স্মৃতি আপোনাৰ জীৱনত আছে নেকি? সুৰাটো বাৰু এতিয়া মই কমাবলৈ বাধ্য হৈছোঁ হেৰিৰ কাৰণ মোৰ জানুৱাৰী মাহত আৰু 2খন চিনেমা আছে। এখন মোৰ নিজৰ আৰু এখন আমাৰ মুনীন বৰুৱাদেৱৰ। চ' তাৰ কাৰণে মই স্পেচিয়েল ট্ৰেইনিং আৰম্ভ কৰিছোঁ এতিয়া ফিটনেছৰ, তাৰ কাৰণে সুৰাটো কমাবলগীয়া হৈছে। আৰু নাৰীৰ প্ৰথম প্ৰেম বুলি ক'লে মোৰ অকণ ফানি কথাটো, সাধাৰণতে সেইটো বয়সত মানুহ প্ৰেমত নপৰে। মই নাৰ্চাৰীতে প্ৰেমত পৰিছিলোঁ এজনী ছোৱালী। চ' খুব বেছি ক্ল'জ ফ্ৰেণ্ড আছিলে, আৰু এতিয়া নামটো নকওঁ বাৰু। চ' কৰিমগঞ্জত আমি প্ৰান্তিক কিণ্ডাৰগাৰ্টেন স্কুলত পঢ়িছিলোঁ একেলগে। আৰু তাৰপিছত কৰিমগঞ্জত আমি প্ৰায় 8 বছৰ আছিলোঁ। সিহঁত 3 বছৰমান থাকি পেলাই তাহাঁতৰ ট্ৰান্সফাৰ হৈ গ'ল। চ' ক্লাছ 2মান পাওঁতে তাই ট্ৰান্সফাৰ হৈ গুচি গৈছিলে। আৰু ইণ্টাৰেষ্টিংলি এই গোটেই কাহিনীটো মোৰ এটা গান আছে ৰুমাল গানটোত সেই গোটেই কাহিনীটো মই বিৱৰণ দিছোঁ। ৰুমাল গানটো কাল্পনিক নহয় আচলতে, মোৰ নিজৰ লাইফৰ। আৰু ইণ্টাৰেষ্টিংলি গুৱাহাটীত আহি তাৰপিছত মই জুবিন গাৰ্গ হোৱাৰ পিছত NK প্ৰডাকশ্যনৰ মালিক দেৱ বৰকটকী আৰু মই প্ৰায় আমি 18 বছৰমান একেলগে ভাড়া কৰি আছিলোঁ ভাড়াঘৰত। চ' আমি এই জু-ৰোডৰ ওচৰতে এটা ৰাস্তাৰ নামটো পাহৰিলোঁ, জোনালীৰ ভিতৰতে এইফালে ক'ৰবাত এটা ঘৰত আমি প্ৰায় 3 বছৰ ভাড়া কৰি থাকিলোঁ এটা ঘৰত। তাৰপিছত আমি ঘৰটো শ্বিফ্ট কৰিলোঁ বেলেগ জেগাত। ইণ্টাৰেষ্টিংলি যিদিনা শ্বিফ্ট কৰিছোঁ ঘৰটো, বস্তু বাহিনী লৈ আমি ওলাই আহিছোঁ, সেইদিনা গম পাইছোঁ যে সেই ছোৱালীজনী কিনাৰ
ঘৰতে থাকে নেইবাৰ। চ' তেতিয়া মই গম পাই পেলাই তাইক মাতিবলৈ গ'লোঁ, কথা পাতিলোঁ। তাৰপিছত মই সুধিলোঁ তাইক, মই বোলো তুমি ইমান দিন মাত দিবলৈ কিয় অহা নাছিলে? তাই কৈছে তুমি ইমান ডাঙৰ মানুহ হৈ গ'লা, মোৰ ভয় লাগিল কিজানি চিনি নোপোৱা বুলি। এনিৱে তাই এতিয়া তাতে থাকে আৰু আমি তাৰপিছত শ্বিফ্ট কৰি গুচি আহিলোঁ আৰু গোটেই ঘটনাটো ইণ্টাৰেষ্টিং, অলপ চিনেমেটিক, কিন্তু মোৰ প্ৰথম প্ৰেমৰ ষ্টৰিটো এইটোৱে আৰু। মানে সেই প্ৰেমে মানে আপোনাক অলপ হ'লেও মনত তেতিয়া আপোনাৰ এটা হেৰি সৰুকালৰ নষ্টালজিক এইটো কথা। খুব ক্ল'জ ফ্ৰেণ্ডছ আছিলোঁ আমি, আৰু মই এনেই সৰুৰ পৰা ৰোমেণ্টিক আছিলোঁ, চ' মই ফিল কৰিছিলোঁ মানে ভাল পোৱাটো তেনেকুৱা এটা বস্তু আছে বুলি। চ' আৰু পিছলৈ লাহে লাহে যেতিয়া ডাঙৰ হৈ আহিলোঁ তেতিয়া ফিল কৰি যে হয় সেইটোৱে আচলতে ভাল পোৱা আছিলে। গতিকে আমি সেই গীতটো শুনিব পাৰোঁ, যিটো গীত আপুনি প্ৰথম প্ৰেমত আপুনি যিটো গীত হেৰি কৰিছিল। কিন্তু গানটো মই বহুত পিছত লিখিছোঁ। একবিংশ শতিকাৰ প্ৰেম কাহিনী, ৰুমালৰে ভাজতে স্মৃতিৰে ৰেঙনি। গতিকে প্ৰেমৰ সজীৱ স্মৃতিত আপুনি ইমান সুন্দৰ গীত এতিয়া আমাক দিলে উপহাৰ, তাৰ কাৰণে ধন্যবাদ। কিন্তু আপুনি সামাজিক কাম কাজতো যথেষ্ট ব্যস্ত হৈ পৰিছে, গতিকে কেনেদৰে আপুনি কি কামত আগভাগ লৈছে বা কি কৰিছে আচলতে? মই কিবা এটা অৰ্গেনাইজেশ্যনত লাগি আছোঁ এজ এ প্ৰেচিডেণ্ট। এটা আছে ডেষ্টিনেশ্যন বুলি, অটিষ্টিক চিলড্ৰেনৰ, মানসিকভাৱে প্ৰতিবন্ধী শিশুসকল আছে তাত, প্ৰায় 100ৰ ওপৰৰ ল'ৰা ছোৱালী আছে তাত, তেওঁলোকৰ কাৰণে কাম কৰি আছোঁ। তাত পবিত্ৰ মাৰ্ঘেৰিটাও আছে এজ এ ভাইচ প্ৰেচিডেণ্ট, আৰু বহুত ডাঙৰ ডাঙৰ মানুহ জড়িত হৈ আছে। আৰু সেই প্ৰতিষ্ঠানটোৰ কাৰণে লাগি আছোঁ যাতে তেওঁলোকক আৰু সুবিধা দিব পাৰি ল'ৰা ছোৱালীখিনি। আৰু যোৱা বছৰ আমি এটা ইণ্টাৰেষ্টিং বস্তু কৰিছিলোঁ, গছপুলি এডপশ্যন। গছপুলি এটা এডপ্ট কৰিব পাৰে কোনো মানুহে, তেতিয়া আমি এখন গ্ৰীণ চাৰ্টিফিকেট দিওঁ। চ' তেনেকুৱা নতুন নতুন প্লেন লৈ পেলাই কাম কৰি আছোঁ। গতিকে আমি দেখিছোঁ যে গানৰ উপৰি বা বোলছবিৰ উপৰি আপুনি সামাজিক কাম কাজতে ব্যস্ত হৈ আছে। কিন্তু আমি যদি গানৰ কথা কওঁ, বৰ্তমান আপুনি কেনে নতুন গান গাই আছে বা কেনে কামত আপুনি বৰ্তমান ব্যস্ত হৈ আছে? আমি আগতেও সুধিছিলোঁ, আকৌ সুধিছোঁ, অকণমান কিবা এটা গাই শুনাব নেকি যি আপুনি কৰি আছে? চ' ৰিচেণ্টলি এটা গান কৰিছোঁ মই, আকৌ হীৰেণ ভট্টৰ কবিতা এটাৰ ওপৰত এটা গান কৰিছোঁ, ৰ'দৰ চিঠিৰ, তাৰ মই দুলাইন শুনাই দিব বিচাৰিছোঁ। এন্ধাৰে এন্ধাৰে এটি জোনাকী উৰি আহি মোৰ বুকুত শুলে। বহুতখিনি নজনা কথা আমি জানিব পাৰিলোঁ। জুবিন দাই নিজৰ মনৰ কথাখিনি ক'লে আৰু ইমান সুন্দৰকৈ কৈছে, আৰু প্ৰতিটো গান আপুনি যেনেকৈ কেছেটত আমি শুনো বা যেনেকৈ মোবাইলত আমি শুনো, ঠিক তেনেদৰে ইণ্টাৰভিউটো সেই একেটাই মাত আৰু কোনো চেঞ্জেছ নাই। আৰু ইমানখিনি মানে তেওঁ মগজটোৱে বা তেওঁৰ শৰীৰটোৱে কেনেকৈ ইমানখিনি কষ্ট কৰিব পাৰিছিলে, ইমান গান, হাজাৰ হাজাৰ গান কেনেকৈ বনাব পাৰিছিলে, কেনেকৈ গাব পাৰিছিলে। নিশ্চয় ঐশ্বৰিক শক্তি থাকিবই লাগিব, সকলোতো কেতিয়াও নোৱাৰে এনেকুৱা কাম। আগলৈ এনেকুৱা মই জুবিনদাৰ ভিডিঅ' লৈ আহিম। আপোনালোকে যদি ভাল পাইছে তেওঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। এনেকুৱা ভিডিঅ' মই একদম বিচাৰি আপোনালোকলৈ লৈ আহিম। বহুত বহুত ধন্যবাদ সকলো সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে। থেংক ইউ।